কৰ্ম আমাৰ সংস্কৃতি, সততা আমাৰ পাথেয়। এইখনে আমাৰ ভুইবালি বিদ্যাক্ষেত্ৰ, বকলীয়া ঘাটৰ, কাৰ্বি আংলং। সেই দোস্তো, নিজৰ বুলি ৱেলকাম টু মাই একমাত্ৰ চেনেল সমুজ্জ্বল শইকীয়াই যে আজি আপোনালোকক দেখুৱাম মই পঢ়া স্কুলখন, অৰ্থাৎ মই যিখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ সেইখন স্কুল আপোনালোকক দেখুৱাম। যিখন স্কুলত আছে মোৰ বহুত অভিজ্ঞতা, স্মৃতি, গতিকে সেইখন স্কুলৰ আৰম্ভণিটো কৰিম। কিন্তু সেই স্কুলখন ভিতৰৰ পৰা ডাইৰেক্ট নেদেখুৱাম, ৰাস্তাৰ পৰা দেখুৱাম, সম্পূৰ্ণ চাই থাকক। এইখন আমাৰ ভুইবালি বিদ্যাক্ষেত্ৰ, স্থাপিত হৈছিল 1997 চনৰ 27 জানুৱাৰীত, অৰ্থাৎ 26 জানুৱাৰী পিছদিনা, অৰ্থাৎ ৰিপাব্লিক ডে পিছদিনা, অৰ্থাৎ অহা বছৰ ৰূপালী জয়ন্তী হ'ব। আৰু এইখন হৈছে আমাৰ ভুইবালি বিদ্যাক্ষেত্ৰ। এইটো হৈছে সন্মুখৰ গেট, এইটো হৈছে ভুইবালি এই বিদ্যাক্ষেত্ৰৰ এটা পুখুৰী। ইয়াত বিভিন্ন ধৰণৰ মাছ পোৱা যায়, বিভিন্ন ধৰণৰ মাছ মাৰে। বিভিন্ন সময়ত আগতে এইটো পুখুৰীতে মাছ মৰাৰ সময়ত আমি দেখিছিলোঁ, কিন্তু মই 2016 চনত ইয়াৰ পৰা মেট্ৰিক পাছ কৰি ওলাই গৈছোঁ। আৰু এইখন ভুইবালি বিদ্যাক্ষেত্ৰ, এয়া লিখা হৈ আছে এইখন সন্মুখত, ধুনীয়াকৈ চাই লওক। এইখন হৈছে ভুইবালি বিদ্যাক্ষেত্ৰ। আগতে এই গৰুকেইটা আছিল, দেখিছিলে, তাতে আছিলে। আমি যেতিয়া ক্লাছ 6লৈকে পঢ়ালৈকে তাতে আছিলে, কিন্তু এতিয়া নতুনকৈ বনাই এই সন্মুখত হৈ গৈছে। আমি সেই চুকৰ ৰুমটোৰ পৰা, সেইটো আমাৰ ক্লাছ 10 আছিলে, সেইটোৰ পৰা বহুত স্মৃতি আছে, কৈ যাম বাৰু, চাই থাকক। লগ পাম এইটো পঢ়ি লওক। মোৰ 3জনী আপোন মাতৃ, এজনী জন্মদাত্ৰী মাতৃ, দ্বিতীয়গৰাকী দেশ মাতৃ, আনজনী ভাষা মাতৃ, মই জানো বন্ধু মাতৃ, মোৰ মাতৃ, কিন্তু তেওঁৰ কোলত মোৰ জন্ম হোৱা নাই। মোৰ বিদ্যালয়, মোৰ সপোন। এয়া হৈছে আমাৰ ভুইবালি বিদ্যাক্ষেত্ৰ। আৰু যেতিয়া মই প্ৰথম শ্ৰেণীতে আহিছিলোঁ, প্ৰথম শ্ৰেণীত যেতিয়া নামভৰ্তি কৰিছিলোঁ, এইখনতে আছিলে আমাৰ ভুইবালি বিদ্যাক্ষেত্ৰৰ পুথিভঁৰালটো, অৰ্থাৎ লাইব্ৰেৰীটো। আৰু ইয়াত আৰু এইডাল দেখিছে, আমাৰ সৰুকালৰ বহুতো স্মৃতি আছে এইডালত। আৰু এইখনতে ভাঙি দিলে এতিয়া। অংকুৰ প্ৰাথমিক ইয়াত আছিল, মই প্ৰথম শ্ৰেণীৰ পৰা পঢ়িছোঁ। এতিয়া অংকুৰ প্ৰাথমিক ইয়াত ভাঙি পেলাই এইখিনি বনালে হা। আৰু এইজোপা কিবা এটা ফল নহয়, কিবা এটা ফল কয়, কি কয়, আমলখি নে পামলখি, এইজোপা হয় আমলখি নে পামলখি। এইজোপা দেখুৱাই দিছোঁ, নিজৰ ফল, নিজৰ স্কুল, নিজৰ সম্পূৰ্ণ ডিটেইলছ দেখুৱাম। এইটো নতুনকৈ ভুইবালি বিদ্যাক্ষেত্ৰক ভুইবালি বিদ্যাক্ষেত্ৰখন হৈছে মানে এইটো অংকুৰ প্ৰাথমিক ৰুমকেইটা এইকেইটা। আৰু এইটো হৈছে সম্পূৰ্ণ প্ৰথম শ্ৰেণীৰ পৰা একদম 10ম শ্ৰেণীলৈকে ইয়াত আছে। আৰু এই নীলাকৈ এইটো কালাৰ দুটা হৈছে, এইটো এটা হৈছে হেডমাষ্টৰ, মানে আমাৰ অধ্যক্ষা মহোদয়ৰ ৰুমটো। আৰু ওচৰতো হৈছে ছাৰ বাইদেউসকলৰ, আৰু মাজতো হৈছে পুথিভঁৰাল, দেখুৱাই আছোঁ। ইয়াৰ ওপৰলৈ যাব পাৰে। আৰু এই দমকলটো, আমাৰ ভুইবালি বিদ্যাক্ষেত্ৰৰ এই দমকলটো বহুত স্মৃতি আছে। এই দমকলটো মানে কি ক'ম, সাধু আছে অৱশ্যে, এইবিলাক ক'বলৈ বহুত ভেজাল। পানী ওলাইছে দেই, ৰ'ব। এইটো ভুইবালি বিদ্যাক্ষেত্ৰৰ কাষেদি কি হৈছে, এইটো জুই বৈ গৈছে। এটা সময়ত কি হয়, মানে বানপানীৰ দিনত বহুত বানপানী হয়। আগতে বহুত বানপানী হৈছিলে, ইয়াত গোটেই বানপানী হৈ যায়। মানে এইটো কাৰণে ভেটি ওখ কৰি দিছে, দেখিছে, এইবিলাক হেৰি কৰি দিছে, মাথাউৰি টাইপত দি দিয়া হৈছে, যাতে বানপানীটো নহয়, সেই উদ্দেশ্যেৰে। আৰু ভুইবালি বিদ্যাক্ষেত্ৰ এই ঘৰকেইটা ক্ষেত্ৰতে এটা হৈছে। আৰু আমাৰ ভুইবালি বিদ্যাক্ষেত্ৰত বহুত পাৰফৰ্মেঞ্চ ভাল হয়, সেইটো কাৰণে আমাৰ বকলীয়া পুলিচ প্ৰশাসনৰ ক্ষেত্ৰৰ পৰা বা আৰ্মীসকলে আমাৰ ভুইবালি বিদ্যাক্ষেত্ৰত বিভিন্ন অনুষ্ঠান পাতিছে, বা তেওঁলোকে বিভিন্ন ধৰণৰ সহায় সহযোগিতা কৰিছে। গতিকে আমাৰ অসমৰ আৰ্মীক এই ক্ষেত্ৰত শলাগ ল'ব লাগিব। এইকেইটা নতুনকৈ বনাইছে দেই, মই গম পোৱা নাই কি বনাইছে বা, নতুনকৈ বনাইছে। এইটো হৈছে ৰুম, এইটো হৈছে আমাৰ অধ্যক্ষা মহোদয়, অৰ্থাৎ আৰতি ভূঞা বাইদেউ ৰুম, নামটো হৈছে ব্ৰহ্মপুত্ৰ। এইটো চাই লওক, কিবা লিখা আছে, ধন ডিভিজন 2009 চনতে, এইটো 2009 চনতে বনাইছিল। আমি তেতিয়া কোন ক্লাছ আছিলোঁ, 7 মানত আছিলোঁ। এইটো টিকক জুই, চব নদীৰ নামত আমাৰ স্কুলত। এইটো ব্ৰহ্মপুত্ৰ, সেইটো টিকক জুই। এইটো লাইব্ৰেৰী হয়। তাৰপিছত ইয়াত ছাৰ বাইদেউত থাকে। এইটোৰ নাম হৈছে বৰাক, এইটোৰ নাম হৈছে বৰাক।
এয়া তলামাৰ হৈ আছে, এইফালে পেচাব কৰিবলৈ যাবলৈ বাথৰুম চাথৰুম এইবিলাক আছে, এইবিলাক চাই লওক, এইবিলাক সম্পূৰ্ণ আছে। এইটো হৈছে নামটো ফালি গ'ল, কিবা এটা আছিলে। এইটো হৈছে ক্লাছ 10, আমি এইটো ৰুমৰ পৰা মেট্ৰিক পাছ কৰিছোঁ, মানে মেট্ৰিকৰ পৰীক্ষা দিছোঁ। আমাক ছাৰ বাইদেউসকলে এইটো ৰুমত বহুত স্মৃতি আছে, এতিয়া মাৰি থৈছে, গতিকে ভিতৰখন চাই লওক। মই এনেকৈ দেখুৱাইছোঁ কাৰণ তলা মাৰি থোৱা হৈ আছে, গতিকে কি ক'ম, চাই লওক। ডেস্ক বেঞ্চ কমি আছে, মানে কি হৈছে এইবিলাক মানে নতুনকৈ আকৌ বনাই আছে না, সেইটো কাৰণে লকডাউনৰ টাইমত আকৌ বনাই আছে, সেইটো কাৰণে হৈছে। এইটো অংশখন হৈছে আমাৰ ভুঁইবালি বিদ্যাক্ষেত্ৰ, এইটো কপিলি, এইটো ক্লাছ 10। এইটোত কিন্তু বহুত স্মৃতি আছে, যিখিনি স্মৃতি আপোনালোকক মই এতিয়া কেনেকৈ ক'ম। পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, ফটোৱামি কৰাৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰতে হওক, মানে এভৰিথিং স্মৃতি আছে। এইটো হৈছে কপিলি ক্লাছ 9। আৰু মোক ভাল লাগিছে দেই এইখন ভুঁইবালি, চাওক এইটো ৰাস্তাৰ পৰা এইখন মুকলি পথাৰ হয়, ইয়াত বহুত খেলা ধূলা হৈছিলে। ক্ৰিকেট বহুত খেলিলোঁ, ক্ৰিকেট খেলাৰ নামত অন্যায়ো বহুত কৰিলোঁ, বিভিন্ন ধৰণৰ অন্যায়। ধৰক ক্ৰিকেট খেলিছোঁ, বলটো গৈ কাৰোবাৰ গাতো পৰিছে, ৰোমান্টিক ফিলিংছো আহিছে। সেইবিলাক হৈছে আমাৰ স্কুলীয়া জীৱনৰ প্ৰেম, শৈশৱৰ প্ৰেম, সেইবিলাক কথা কৈ লাভ নাই। আৰু প্ৰতি বছৰ এইবিলাক চব দেখুৱাইছে, এইবিলাক চব ক্লাছৰুমখিনি আছে, এইবিলাক চব ক্লাছৰুমখিনি আছে, প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে, অংকুৰ পৰা প্ৰথমে সৌ তাত আছে, ইয়াত ছাৰ বাইদেউসকলৰ ৰুম। আৰু এইটো চমুকৈ নতুনকৈ ৰুম এটা বনাইছে, এতিয়া গৃহ ৰুম বনাইছে গম পোৱা নাই। মোৰ আজি বহুত ভাল লাগিছে ভুঁইবালিলৈ। ভুঁইবালি বিদ্যাক্ষেত্ৰত চবতকৈ প্লাছ পইণ্টটো হৈছে প্ৰত্যেক বছৰে ডিচেম্বৰ মাহত আমাক শিক্ষামূলক ভ্ৰমণ হিচাপে অসমৰ তথা বিভিন্ন ঠাইলৈ নিয়ে, অসমৰ বাহিৰতো নিছে। ধৰক আপোনালোকৰ নাগালেণ্ডলৈ নিছে, তাৰপিছত মিজোৰাম, কি কয়, শ্বিলং, চেৰাপুঞ্জী এইবিলাক জেগাও নিছে। তাৰপিছত এটা চাইডে আপাৰ আছাম, লৱাৰ আছাম চব চাইছোঁ, মানে নলবাৰী বৰপেটাৰ পৰা ধৰি একেকোবে আপোনালোকৰ নামৰূপ, শিৱসাগৰকে ধৰি মাজুলীলৈকে চবলৈকে গৈছোঁ। মুঠতে এইখন স্কুলে মোক বহুত অভিজ্ঞতা দিছে। মুঠতে যিবোৰ ঠাই হয়তো এইখন স্কুলত নপঢ়াহেঁতেন, ইমান দিনে দেখা নাপালোঁহেঁতেন, সেইবোৰ ঠাই এখন স্কুলত পঢ়ি পেলাই দেখা পাইছোঁ, বিভিন্ন জ্ঞান লৈছোঁ, বিভিন্ন অভিজ্ঞতা লৈছোঁ। শিক্ষামূলক ভ্ৰমণটো কিন্তু এখন স্কুলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, ল'ৰা ছোৱালীক বহুত গুৰুত্বপূৰ্ণ জ্ঞান দিয়ে শিক্ষামূলক ভ্ৰমণে। গতিকে শিক্ষামূলক ভ্ৰমণটো বহুত ইম্পৰ্টেণ্ট, আৰু এইখন বিদ্যালয়ে আমাক শিক্ষামূলক ভ্ৰমণ এবাৰ হেভি দিছে। মুঠতে বিভিন্ন ঠাই দেখিছোঁ, বিভিন্ন কথা শিকিছোঁ, বিভিন্ন কথা বুজিছোঁ, জানিছোঁ। আৰু শ্বিলঙলৈ যোৱা এক্সপিৰিয়েঞ্চটো বহুত হেভি আছিলে, তাৰ ওপৰত মই লিখিছিলোঁ। কিন্তু কি হ'ব, মই ৰুম চেঞ্জ কৰাৰ কাৰণে যিটো কাহিনী লিখিছিলোঁ এইটো মানে হেৰাই গ'ল। ক'ত হেৰাই গ'ল এতিয়া মই বিচাৰি আছোঁ, ৰুমতো ঘৰতো বিচাৰি আছোঁ, পোৱা নাই দেই। কিন্তু বহুত এক্সপিৰিয়েঞ্চ দিছে এইখন ভুঁইবালিয়ে। আৰু এইখন ভুঁইবালি ৰিজাল্ট বহুত ভাল হয়। এইখন ভুঁইবালিৰ পৰা IITত পঢ়া মানুহ আছে, NITত পঢ়া মানুহ আছে, প্ৰফেচৰ আছে, তাৰপিছত মাষ্টৰ আছে, ডক্তৰো আছে, আৰু পঢ়ি থকা ষ্টুডেণ্টটো হেভি আছে। মুঠতে এইখন স্কুলক লৈ গৌৰৱ ফিল কৰোঁ, বহুত আনন্দিত এইখন স্কুলক লৈ। ভুঁইবালি বিদ্যাক্ষেত্ৰ সদায় প্ৰত্যেকজন বকলীয়া তথা কাৰ্বি আংলঙৰ বকলীয়াবাসীৰ কাৰণে এটা সপোন হৈ থাকিব, আশা হৈ থাকিব, ভৰসা হৈ থাকিব। আৰু এই স্কুলখনে আমাক বহুতো কিবা কিবি দিছে অভিজ্ঞতা, গতিকে এইবিলাক সকলো পাহৰিব নোৱাৰোঁ। আগতে প্ৰথম শ্ৰেণী পঢ়াৰ পৰা 10ম শ্ৰেণী পঢ়ি এখন স্কুল এয়ালৈকে বিভিন্ন হেভি অভিজ্ঞতা দিছে মুঠতে এই ভুঁইবালি বিদ্যাক্ষেত্ৰই। গতিকে এই ভুঁইবালি বিদ্যাক্ষেত্ৰখন হৈছে আমাৰ বহুত মৰমৰ, আদৰৰ, সপোনৰ, মুঠতে সকলো। এইখন বিদ্যালয়তে নাটক হৈছিলে, এই ঘৰকেইটা দেখিছে, ঘৰৰ পিছফালে আপোনালোকৰ হেৰি আছিলে, আগতে ভাঙি দিলে এতিয়া। তাত নাটক চাটক হৈছিল, প্ৰত্যেক গৰম বন্ধৰ আগত অনুষ্ঠান হৈছিল। আৰু তাত প্ৰত্যেক বছৰ নাটক হয়। মই 5বাৰ নে 6বাৰকৈ বেষ্ট এক্টৰ এৱাৰ্ড পাইছোঁ, বিশেষকৈ বুঢ়া এক্টৰ কেৰেক্টাৰ এটা গৈ, মানে নিজকে বুঢ়া লাগেতো, এইটো কাৰণে। মুঠতে ভুঁইবালি বিদ্যাক্ষেত্ৰখনে বহুত দিছে। কি দিছে মই আপোনালোকক কি ক'ম এতিয়া, মইতো কৈছোঁৱেই, আৰু বহুত দিছে। আৰু অহা বছৰ এইখন বিদ্যালয়ে 25 বছৰ সম্পূৰ্ণ কৰিব, অৰ্থাৎ ৰূপালী জয়ন্তী আছে অহা বছৰ। আৰু অহা বছৰ ৰূপালী জয়ন্তীটো পাতিব। গতিকে মই তেতিয়া আকৌ আহিম। একবাৰ ক'ৰবাত চাই লওক গোটেই পৰিৱেশটো। এইখন হৈছে মই পঢ়া বিদ্যালয়খন, ভুঁইবালি বিদ্যাক্ষেত্ৰ। তলা মাৰি থোৱাৰ কাৰণে ভিতৰখন দেখুৱাব পৰা নাই, অলপ দেখুৱালোঁ বাৰু, অকণমান কিবা এটা বনাই আছে। এইখন হৈছে ভুঁইবালি বিদ্যাক্ষেত্ৰ। এই ফিল্ডখনত বহুত খেল ধূলা হয়, প্ৰত্যেক বছৰৰ স্কুল অপেনিঙৰ সময়তে ফেব্ৰুৱাৰী মাহত খেলা ধূলা হয়। মুঠতে এই ভুঁইবালি বিদ্যাক্ষেত্ৰ মোৰ অতি সপোনৰ, আদৰৰ। কাৰণ ভুঁইবালি বিদ্যাক্ষেত্ৰৰ কাষতেই আছে, সেইফালে যমুনা নদীখন আছে, যমুনা ব্ৰীজখন আছে, আৰু ওচৰতে এইবিলাক পথাৰ চথাৰ, বিভিন্ন ধৰণৰ পথাৰ চথাৰ বিভিন্ন আছে, বিভিন্ন মানুহ আছে, জনসংখ্যা
অনুপাতে এইখন স্কুল বহুত উন্নত মানৰ এখন উৎকৃষ্ট মানৰ স্কুল আছিল এইখন ভুইবালি বিদ্যাক্ষেত্ৰ। এইখনত পঢ়ি থকা সময়তে এয়া দোকান দেখিছে, ইয়াতে আমি চাহ চিঙৰা খাইছিলোঁ লেজাৰ সময়ত, খেলা ধূলা কৰাৰ সময়ত। তাৰ উপৰিও ভোক লাগিলে চাহ কিবা কিবি খাইছিলোঁ, চাহ নহয় একচুৱেলি চিঙৰা ধৰক চব হওক কিবা কিবি খাইছোঁ। সেইখনতো এখন দোকান আছিল, এইখন ভাঙি দিলে। আৰু এইখনতো আছে বাৰু এতিয়াও, এতিয়া স্কুল খুলিলে সদায় খোলে, স্কুল বন্ধ হয়, সেইটো কাৰণে এতিয়া বন্ধ হৈছে। চৌকা আছে দেখিছে নাই, আমাৰ কাৰণে স্পেচিয়েল কিবা কিবি বনাইছিলে আগতে। এইখন তাক মানে কি ক'ব, ইয়াত খাইছিলোঁ আৰু ইয়াত ইজনী চিজনী ল'ব পাৰে, ইয়াতো খাইছিলোঁ ইয়াতো খাইছিলোঁ। এইখন ভাঙি দিলে, এইখন বনাই নতুনকৈ বনাইছে আৰু গম পাইছেনে। এইবিলাক বহুত গছ, যিবিলাক গছ এইবিলাক দেখিছেনে, এইবিলাক গছবিলাক কিমান প্ৰকাণ্ড গছ। এইবিলাক গছ কিন্তু কোনো বেলেগ মানুহে এইবিলাক গছ নহয়, এজোপা কথা বেলেগ। এইবিলাক গছ বা বাউণ্ডেৰীৰ ভিতৰত যত যিমান গছ আছে, নাৰিকল গছজোপা পৰ্যন্ত এভৰিথিং আমাৰ ভুইবালি বিদ্যাক্ষেত্ৰৰ ছাৰ বাইদেউসকলে ৰোপণ কৰিছিল। আৰু এতিয়া 25 বছৰ হ'লেই দিয়কচোন, অহা বছৰ 25 বছৰ হ'ব। কেইদিনো আছে, জানুৱাৰী মাহলৈ, অহা বছৰ জানুৱাৰী মাহলৈ মাজত 2 মাহ আছে বাকী। এতিয়া নৱেম্বৰ শেষেই হ'বগৈ আৰু 2 দিনমানৰ পিছত। গতিকে মানে এইবিলাক চব আমাৰ ছাৰ বাইদেউসকলক, গতিকে আমাৰ ছাৰ বাইদেউসকলক সঁচাকৈ পাহৰিব নোৱাৰোঁ। ছাৰ বাইদেউসকলে আমাৰ বহুতো কিবা কিবি দিছে। গতিকে এয়া আমাৰ ভুইবালি বিদ্যাক্ষেত্ৰ। গোটেই দেখিছে গছ গছনিবিলাক দেখিছে নাই, বহুত মানে চব আমাৰ স্কুলে ৰোপণ কৰা গছ গছনিবিলাক।